Hello friends, welcome back to my YouTube channel. আজি মই আপোনালোকৰ বাবে লৈ আহিছো Hyundai New i20 Magna variant অৰ্থাৎ i20 ৰ বেস মডেলখনৰ ৰিভিউ ভিডিও। বেস মডেল যদিও Hyundai এই গাড়ীখনত বহুতখিনি ফিচাৰ্স অফাৰ কৰিছে। আজি মই এইটো ভিডিওত আপোনালোকক এই গাড়ীখনৰ সম্পূৰ্ণ ডিটেইলছ তথা স্পেচিফিকেশন আৰু অন ৰোড প্ৰাইজৰ বিষয়ে জনাম। গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব। তেন্তে প্ৰথমতে আমি চাওঁ আহক এই গাড়ীখনৰ কিছুমান ফিচাৰ্ছসমূহ। এনে ধৰণৰ এটা ফ্লিপ কি আপোনালোকে বেস ভেৰিয়েণ্টতে দেখিবলৈ পাই যাব, যিটোত চেণ্ট্ৰেল লকিঙৰ লগতে লক আনলকৰ বাটনো দেখিবলৈ পাই যাব। আৰু যদি এই গাড়ীখনৰ ফ্ৰণ্ট প্ৰফাইলটো চাওঁ তেন্তে আপোনালোকে ইয়াত হেলোজেন হেডলেম্পৰ বাল্বহে দেখিবলৈ পাব। আৰু অবভিয়াছলি বেস মডেল যেতিয়া আপোনালোকে এই গাড়ীখনত LED হেডলেম্প নাপাব, কিন্তু লগতে গ্ৰিলখন আপোনালোকে পিয়ানো ব্লেক ফিনিশত দেখিবলৈ পাই যাব, যিখন দেখাত বহুত ধুনীয়া লাগে। আৰু i20 ৰ টপ মডেলখন ল'লেও আপোনালোকে এইখন গ্ৰিলেই তাত দেখিবলৈ পাব, গ্ৰিলত কোনো ধৰণৰ ডিফাৰেন্স নাপাব। এনেই যদি সাধাৰণতে আমি বেস মডেল গাড়ীসমূহ চাওঁ তেন্তে সেই গাড়ীসমূহত আমি ফগ লেম্পৰ অপশ্যন দেখিবলৈ নাপাওঁ, কিন্তু এই গাড়ীখনত আপোনালোকে ফগ লেম্পৰ অপশ্যনো দেখিবলৈ পাই যাব। আৰু লগতে 15 ইঞ্চৰ ষ্টীল হুইলো আপোনালোকে এই গাড়ীখনত দেখিবলৈ পাব, যিটোত আপোনালোকে এটা প্ৰিমিয়াম ডিজাইনৰ হুইল কভাৰো দেখিবলৈ পাই যাব। কিন্তু টাৰ্ণ ইণ্ডিকেটৰটো আপোনালোকে ORVMত দেখিবলৈ নাপাব, কিন্তু ইলেক্ট্ৰিকেলি এডজাষ্টেবল ORVMৰ অপশ্যন দেখিবলৈ পাই যাব আপোনালোকে এই গাড়ীখনত। এতিয়া দেখাইছোঁ আপোনালোকক এই গাড়ীখনৰ বেক প্ৰফাইলটো। বেস মডেল হোৱাৰ বাবে আপোনালোকে এই গাড়ীখনত ৰিয়েৰ ৱাইপাৰ আৰু ডিফগাৰ নাপাব, কিন্তু এটা কথা ভাল লাগিল যে LED টেইল লেম্পৰ অপশ্যন পাই যাব আপোনালোকে এই গাড়ীখনত। আৰু এনেধৰণৰ এটা বুট স্পেচ পাব আপোনালোকে এই গাড়ীখনত, যিটোৰ স্পেচ কেপাচিটি 311 লিটাৰৰ। এতিয়া বলক আপোনালোকক এই গাড়ীখনৰ ইণ্টেৰিয়াৰ ডিজাইনটো দেখাই দিওঁ। গাড়ীখনৰ দৰজাখন আপোনালোকে এনেধৰণৰ দেখিবলৈ পাব, সম্পূৰ্ণ ব্লেক কালাৰ দেখিবলৈ পাব আপোনালোকে এই গাড়ীখনৰ দৰজাখন। আৰু 4 পাৱাৰ উইণ্ডোৰ লগতে ইলেক্ট্ৰিকেলি ORVMৰ চুইচো আপোনালোকে দৰজাখনতে দেখিবলৈ পাই যাব। আৰু ইণ্টেৰিয়াৰ ডিজাইনটো আপোনালোকে দেখিছে যে বহুত প্ৰিমিয়াম কোৱালিটিৰ ইণ্টেৰিয়াৰ দিছে Hyundai কোম্পানীয়ে। এই গাড়ীখন যে এখন বেস মডেল সেইটো ফিলে হোৱা নাই এই গাড়ীখনৰ ইণ্টেৰিয়াৰ ডিজাইনটো চাই। আৰু এনেধৰণৰ আপোনালোকে এই গাড়ীখনৰ ষ্টেৰিং হুইলটো দেখিবলৈ পাব। আৰু লগতে আপোনালোকে দেখিছে যে ষ্টেৰিং মাউণ্টেড কণ্ট্ৰলো দিছে Hyundai কোম্পানীয়ে এই গাড়ীখনত। আৰু এনেধৰণৰ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ দেখিবলৈ পাব আপোনালোকে এই গাড়ীখনৰ। আৰু ইয়াত আপোনালোকে RPM মিটাৰ আৰু সিফালে স্পীডোমিটাৰো পাই যাব। আৰু তাৰ মাজতে আপোনালোকে এটা সৰু চাইজৰ MIDও দেখিবলৈ পাই যাব। এই গাড়ীখনত আপোনালোকে টাচ স্ক্ৰীন দেখিবলৈ নাপায় যদিও এনেধৰণৰ সৰু LED ডিসপ্লে এখন দেখিবলৈ পাই যাব ব্লুটুথ কানেক্টিভিটিৰ সৈতে। আৰু ইয়াত আপোনালোকে মেনুৱেল AC দেখিবলৈ পাব, আৰু তাৰ তলতে আপোনালোকে USB পইণ্টটো দেখিবলৈ পাই যাব। আৰু এই গাড়ীখনত আপোনালোকে 5 গিয়াৰৰ মেনুৱেল ট্ৰান্সমিশ্যনহে দেখিবলৈ পাব। এতিয়া আহিছোঁ এই গাড়ীখনৰ ইঞ্জিনটোলৈ। এই গাড়ীখনত আপোনালোকে 1197 চিচিৰ এটা 4 চিলিণ্ডাৰৰ পেট্ৰল ইঞ্জিন দেখিবলৈ পাব, যিটোৱে 81.86 bhp পাৱাৰ 6000 RPMত আৰু 114.74 Nmৰ টৰ্ক 4200 RPMত প্ৰডিউচ কৰে। আৰু যদি এই গাড়ীখনৰ মাইলেজৰ কথা কওঁ তেন্তে Hyundai ক্লেইম কৰা মতে আপোনালোকে এই গাড়ীখনত 21 kmpl মাইলেজ দেখিবলৈ পাই যাব। আৰু যদি ফিউল টেংকৰ কেপাচিটিৰ বিষয়ে কওঁ তেন্তে আপোনালোকে এই গাড়ীখনত 37 লিটাৰৰ এটা ফিউল টেংকৰ অপশ্যন দেখিবলৈ পাই যাব। এতিয়া আহিছোঁ এই গাড়ীখনৰ কিছুমান ছেফটি ফিচাৰ্ছৰ ওপৰত। এই গাড়ীখনত আপোনালোকে ABS আৰু EBDৰ লগতে চেণ্ট্ৰেল লকিং, এণ্টি থেফ্ট এলাৰ্ম, ক্ৰেছ চেন্সৰ আদিৰ লগতে 2টা এয়াৰবেগৰ অপশ্যনো দেখিবলৈ পাই যাব। আৰু বেস মডেল হোৱাৰ বাবে আপোনালোকে ৰিয়েৰ কেমেৰাও দেখিবলৈ নাপাব এই গাড়ীখনত। এতিয়া আহিছোঁ এই গাড়ীখনৰ দামটোলৈ। যদি আপোনালোকে এই গাড়ীখন গুৱাহাটীৰ পৰা কিনে তেন্তে এই গাড়ীখনৰ এক শ্ব'ৰুম প্ৰাইচটো হ'ব 7,07,000 টকা। আৰু RTO আৰু ইঞ্চুৰেঞ্চ মিলাই এই গাড়ীখনৰ টোটেল অন ৰোড প্ৰাইচটো হ'ব 7,94,535 টকা। বৰ্তমান এতিয়া ডিলাৰসমূহত দেৱালীৰ অফাৰো চলি আছে। যদি আপোনালোকে দেৱালীৰ সময়ত গাড়ীখন কিনিম বুলি ভাবিছে তেন্তে কিছু পৰিমাণে ডিছকাউণ্ট পোৱাৰো আপোনালোকৰ সম্ভাৱনা আছে।
তেন্তে আজিলৈ ইমানেই বন্ধুসকল, যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক আৰু কমেণ্ট কৰিব আৰু আগলৈও গাড়ীৰ বিষয়ে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।